Hello students, আজি তোমালোকৰ চেপ্টাৰটো হ'ব চেপ্টাৰ নম্বৰ 8 বতাহ ধুমুহা আৰু ঘূৰ্ণি বতাহ অনুশীলনী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম আৰু তোমালোকে লগত কিতাপখন লৈ চাই যাবা আৰু বানান ভুল হ'লে শুধৰাই ল'বা। 1 নম্বৰটো তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা। ক বতাহ হ'ল বায়ুৰ ডেছ অৱস্থা। উত্তৰ গতি প্ৰাপ্ত। খ ভূপৃষ্ঠত ডেছ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়। উত্তৰটো হ'ব উত্তাপৰ। গ ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ডেছ বায়ু ঊৰ্ধ্বমুখী হয় আৰু ডেছ বায়ু অধোগামী হয়। উত্তৰটো হ'ব গৰম শীতল। ঘ নম্বৰ বায়ু ডেছ চাপ অঞ্চলৰ পৰা ডেছ চাপ অঞ্চললৈ বয়। উচ্চ নিম্ন। 2 নম্বৰ কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা। উত্তৰ দিকদৰ্শীসূচক যন্ত্ৰ চকৰিৰ সহায়ত। 3 নম্বৰ তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে। উত্তৰ হ'ব ইনজেকশ্যন দিওঁতে চিৰিঞ্জত আৰু 2 নম্বৰ ড্ৰপাৰৰ দ্বাৰা চিয়াঁহী তোলোতে। 4 নম্বৰ তুমি এটা ঘৰ কিনিব বিচাৰিছা, খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা। উত্তৰটো হ'ব খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ স্বাস্থ্যৰ কাৰণে উপযোগী নহয়, গতিকে তেনেকুৱা ঘৰ কিনিবলৈ নিবিচাৰিম। কাৰণ বায়ু গৰম হ'লে ঊৰ্ধ্বগামী হয় আৰু চাৰিওফালৰ চেঁচা বায়ু ঘহনি হোৱা অঞ্চললৈ আহে, অৰ্থাৎ বায়ুৰ পৰিচলন প্ৰক্ৰিয়া আৰম্ভ হয়। ভেণ্টিলেটৰ নথকা ঘৰত কোঠালীৰ বায়ু গৰম হ'লে ওলাই যাবলৈ নোৱাৰিব, ফলত বায়ুৰ পৰিচলন প্ৰক্ৰিয়াত ব্যাঘাত ঘটিব, কোঠালীৰ বায়ু গৰম হ'ব। সেইকাৰণে ভেণ্টিলেটৰ নথকা ঘৰ কিনিব নিবিচাৰিম। বায়ুৰ পৰিচলন প্ৰক্ৰিয়া চলি থাকিবলৈ ঘৰত খিৰিকী আৰু ভেণ্টিলেটৰৰ আৱশ্যক। 5 নম্বৰ ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা। উত্তৰ তীব্ৰ গতিৰ বতাহৰ চাপে বেনাৰ বা হৰ্ডিং ভাঙি উৰুৱাই নিব যদিহে ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা কৰা নহয়। ফুটা ৰাখিলে বতাহ ফুটাৰে ওলাই যাব, ফলত বেনাৰ বা হৰ্ডিঙৰ চাপ কম হ'ব আৰু সেইবাবে উৰুৱাই নিব নোৱাৰিব। 6 নম্বৰ তোমাৰ গাঁও বা চহৰত ঘূৰ্ণি বতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা? উত্তৰ 1 নম্বৰ ঘূৰ্ণি বতাহ প্ৰবল অঞ্চলত আশ্ৰয়স্থলী নিৰ্মাণ কৰা। 2 নম্বৰ মানুহক নিৰাপদ ঠাইলৈ সোনকালে নিয়াৰ ব্যৱস্থা কৰা। 3 নম্বৰ ঘৰৰ প্ৰয়োজনীয় সা-সামগ্ৰী, ঘৰচীয়া জন্তু আৰু যান-বাহন আদি নিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। আৰক্ষী চকী, জুই নুমুৱা আৰু মেডিকেল আদিৰ নিচিনা জৰুৰী সেৱাৰ ফোন নম্বৰবোৰ মজুত ৰখা আদি ব্যৱস্থাসমূহৰ দ্বাৰা ওচৰ চুবুৰীয়াক সহায় কৰিব পাৰি। 7 নম্বৰ ঘূৰ্ণি বতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক? উত্তৰ 1 নম্বৰ ঘূৰ্ণি বতাহৰ আগজাননী আৰু সাৱধানতা বাণীৰে সঘনাই যোগাযোগ কৰা। 2 নম্বৰ চৰকাৰী বিভাগ, মাছমৰীয়া, জাহাজ আৰু সৰ্বসাধাৰণ ৰাইজক যোগাযোগ স্থাপন কৰা। 3 নম্বৰ ঘূৰ্ণি বতাহ প্ৰবল অঞ্চলত আশ্ৰয়স্থলী নিৰ্মাণ কৰা। 4 নম্বৰ মানুহক নিৰাপদ ঠাইলৈ নিয়াৰ বাবে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা। 8 নম্বৰ তলৰ কোনখন ঠাই ঘূৰ্ণি বতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই? চেন্নাই, মাংগালুৰু, অমৃতসৰ, পুৰী। উত্তৰটো হ'ব 3 নম্বৰ অমৃতসৰ। 9 নম্বৰ তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ? শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়, গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ু স্ৰোতে ঘূৰ্ণি বতাহ সৃষ্টি কৰে। ভাৰতৰ উপকূলবোৰ ঘূৰ্ণি বতাহ প্ৰৱণ নহয়। উত্তৰটো হ'ব 1 শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়। থেংক ইউ ছ' মাছ। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ব আৰু কিবা থাকিলে মোক কমেণ্ট কৰি নিশ্চয় জনাবা। দ্যাটছ ইট এণ্ড থেংক ইউ। তোমালোকৰ নেক্সট চেপ্টাৰ যিটো আছে ছইল, সেইটো মাটি যিটো অসমীয়াত, সেইটো চেপ্টাৰ তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰখিনি থাকিব। থেংক ইউ ছ' মাছ।